বোৱাৰীজনীয়ে বৰ কষ্ট পাই আছে। হে ভগৱান, ল'ৰা সন্তান এটা দিলেই হয় আৰু ল'ৰা সন্তান এটা দিলে মোৰ মোৰ ভাগ্যখন উদ্ধাৰ হ'ব, মোৰ বংশটো ৰক্ষা পৰিব। হে ভগৱান, ল'ৰা সন্তান এটাই দিবা আৰু মোৰ বোৱাৰীজনীক ভগৱান। মা, তুমিনো মানে কি কোৱাচোন? এইখিনি সময়তোনো ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব লাগেনে? কিবা এটা হ'লেই হ'ল। তুমি এইখিনি সময়ত ভগৱানক ল'ৰা সন্তান ছোৱালী সন্তান বিচৰাতকৈ তুমি ভগৱানক বিচৰা মাকে সুস্থ হৈ থাকক, মাক ভালে থাকক আৰু সতী সন্তানটো ভালে এই পৃথিৱীলৈ আহক, তেনেকৈহে প্ৰাৰ্থনা কৰিব লাগে। তুমি বৰ স্বাৰ্থপৰ মানুহ দেই। স্বাৰ্থপৰ বুলি একো কথা নাই বাবা, মোক কিন্তু নাতি এটাই লাগিব, নাতিনী নালাগে। প্ৰথমতে নাতি এটা হওক, তাৰপাছত দৰকাৰ হ'লে নাতিনী 10জনী হওক, মোৰ একো ক'ব লগা নাই, কিন্তু প্ৰথম সন্তানটো ল'ৰাই হ'ব লাগিব। তোমাক লৈ আৰু নোৱাৰিছো আৰু, তোমাক কি বুলি বুজাম দিয়া, তুমি যি ভাবা তাকেই কৰি থাকা। সেই আমাৰ কেঁচুৱাই কান্দিছে, কিবা এটা হৈছে গম পাইছানে তুমি? ময়ো শুনিছো কিবা এটা হৈছে, কিবা হ'ল মনটো বৰকৈ সুধ হৈছে নহয়। সেই আচাৰ বাইদেউজনী ওলাই নহা হ'ল। তাকে মা, কি বা হ'ল? খুব ভাল খবৰ বুজিছেনে? আপোনালোকৰ ঘৰত লক্ষী আহিছে। এইয়া চাওক, আপোনালোকৰ ঘৰলৈ স্বয়ং লক্ষী আহিছে। হয় নেকি আশা বাইদেউ? ভালেই হৈছে দিয়ক। চাওঁ মোৰ লখিমীজনীৰ মুখখন চাওঁ। পিছে মাক এতিয়া কেনেকুৱা? মাক সুস্থনে? লোৱা দেউতাকৰতো সেইটোৱে হেঁপাহ আকৌ, সন্তানক একোলা ল'ব পৰাটো বহুত হেঁপাহ। পিছে নাতিনী নহয়, আইতাকৰ কোলাতহে আগতীয়াকৈ দিওঁ, আইতাকৰহে বেছি মৰম। নানিবি, মোৰ ওচৰলৈ একদম নানিবি তাইক। মই নাতিনী কেতিয়াও বিচৰা নাছিলোঁ, মই নাতি এটা বিচাৰিছিলোঁ। মই কেতিয়াও ছোৱালী সন্তান বিচৰা নাই, নালাগে, মই তাইৰ মুখ নাচাওঁ। মা, তুমি এইবোৰ কি কৈছা? বাইদেউ, আপুনি আকৌ এনেকুৱাখন কেলে কৰিছে? ল'ৰা ছোৱালীৰ মাজত একো পাৰ্থক্য নাই, ল'ৰাই হওক বা ছোৱালীয়ে হওক। আপুনি ভালদৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে আপোনাক ছোৱালীও নাম কৰিব। নালাগে, মোক একো নাম চাম কৰি দিব নালাগে। মোক খালি বংশ ৰক্ষাৰ কাৰণে এটা নাতি লাগে, নাতিনী নালাগে মোক। প্ৰথমতে এটা নাতি লাগে, তাৰপাছত দৰকাৰ পৰিলে 10জনী ছোৱালী হওক, মোৰ একো ক'ব লগা নাই। কিন্তু এইজনীক মই কেতিয়াও নিজৰ নাতি বুলি মানি ল'ব নোৱাৰোঁ। নানিবি, এইজনীক মোৰ চকুৰ আগলৈ নানিবি। মা, তুমিনো কিয় ইমান অবুজ হৈছা? তাইৰ লক্ষী, আমাৰ ঘৰলৈ লক্ষী আহিছে। কিজানি ইয়াৰ পাছত তোমাৰ নাতি হৈ তাইক তুমি এনেকৈ অৱহেলা নকৰিবা। চুপ, একদম চুপ, মোক তই কথা নকবি। ৰাখ তোৰ জীয়েৰক, তই উপচাঙত তুলি ৰাখ, মোক তই একো নকবি। মই কৈছোঁ নহয় তাইৰ মুখ নাচাওঁ বুলি, নাচাওঁ মানে নাচাওঁ। মই ক'ৰবালৈকে গুচি যাওঁগৈ। সেইজনী হোৱা ৰং ৰহস্য মই এনেকৈ ইয়াত চাই থাকিব নোৱাৰোঁ, মোৰ সহ্য নহয়। বাইদেউ, তাই নৱশিশু, তাইৰ গাতনো কি দোষ? আপুনিনো কেলে ইমান খং কৰিছে? ভগৱানে যি দিছে তাতেই সুখী হ'ব লাগে। কিজানি কিবা ভালৰ কাৰণেহে এই ছোৱালীজনী আপোনালোকৰ জীৱনলৈ পঠাইছে। ল'ৰা ছোৱালীৰ মাজত একো পাৰ্থক্য নাই বাইদেউ, আপুনি সেইবোৰ ভেদাভেদ মনলৈ নানিব। আপোনাৰ নাতিজনীক আপুনি মানি লওক। তুমি তোমাৰ নিজৰ দায়িত্ব পালন কৰা আৰু ইয়াৰ পৰা গুচি যোৱা। তুমি মোক বেছি বুজাবলৈ নাহিবা। তাই মোক একো ভালকৈ দিব নালাগে, মই যিটো বিচাৰিছিলোঁ সেইটোৱে নাপালোঁ। এতিয়া মোৰ ফূৰ্তিৰ কোনো কথাই নাই। যাৰ ফূৰ্তি কৰিবলৈ মন গৈছে সিহঁতেই কৰি থাকক, মোক ফূৰ্তি কৰিবলৈ জোৰ নকৰিবা। লোৱা, ছোৱালীজনীক কোচত লোৱা। দিয়ক আচাৰ বাইদেউ, দিয়ক। মোৰ ছোৱালীজনীৰ ভাগ্যখন কম বেয়া নে বাৰু? তাই জন্ম হৈ হাইটেকৰ পৰা ইমানবোৰ অভিশাপ পাব লগা হৈছে। মৰম পোৱাটো দূৰৰে কথা। একো নহয় দিয়া, আইতাকে বিচৰা মতে নাপালে যে সেইকাৰণে অকণমান খং কৰিছে আৰু। লাহে লাহে সকলো ঠিক হৈ যাব। পাছত চাবা, নাতিনীয়েক নহ'লে আইতাক ঘৰত থাকিবই নোৱাৰা হ'ব। পানী এগিলাচ আনচোনো বুলি ক'লে নাতিনীয়েকেহে দৌৰি গৈ দিবগৈ, তেতিয়া এনেই মৰম কৰিব। নাজানো আৰু কি হয়, সঁচাকৈ মোৰ ছোৱালীজনীৰ ভাগ্যখনে বেয়া নেকি, ঠিকেই নাই। লোৱা, তোমাৰ ছোৱালীক তুমি কোলাত লোৱা। মোৰ অফিচিয়েলি কাম অকণমান আছে, মই সেইখিনি কৰোঁগৈ। তোমালোকে আকৌ চিভিললৈও নিব নিদিলা, ঘৰতে হোৱা বুলি ক'লা। এতিয়া ঘৰতে হ'ল, মই আকৌ সেইবোৰ মেনেজ কৰিব লাগিব। ঘৰত হোৱা বুলি ক'লে আকৌ পাছত পইচাখিনি নাপাবা নহয়, চিভিলত হোৱা দেখাব লাগিব। আপুনি সেইখিনি কেনেকৈ মেনেজ কৰে কৰিব আৰু আচাৰ বাইদেউ। মেনেজ কৰিম বাৰু, কিন্তু অকণমান খৰচা হ'ব। চবকে আকৌ 200-100 দিলেহে চহীকেইটা আনিবলৈ পাৰিম। দিম দিয়ক আচাৰ বাইদেউ, আপোনাক কি লাগে দিম। আপুনি নিশ্চিন্ত হৈ কামখিনি কৰক। তইনো কি ভাগ্যলৈ জন্ম হলিও আই, জন্ম হৈয়ে দেখোন আইতাৰ পৰা এগালমান সাওহে পালি, অভিশাপহে পালি। যোনে যিয়ে নকওক কিয়, মই মোৰ ছোৱালীজনীক পঢ়াই শুনাই ভাল মানুহ কৰিম। তাই মোৰ ঘৰখন উজ্বলাই ৰাখিব, মোৰ নাম উজ্বলাব লাগিব। ময়ো মাক দেখাই দিম, ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই। ছোৱালীয়ে নোৱাৰা কাম একো নাই, ল'ৰাৰ দৰে ছোৱালীয়েও সকলো কাম কৰিব পাৰে। সেইটোৱে, তেনেকৈ কৰিব লাগে হৰণ অংক। এতিয়া বুজি পালা নহয়? এতিয়াৰ পৰা আৰু হৰণ অংকক লৈ একো টেনশ্যন ল'ব নালাগে। কিন্তু এটা কথা আকৌ, তুমি অংক কৰিবলৈ হ'লে প্ৰত্যেকখন নেওতাই তোমাৰ মুখস্থ থাকিব লাগিব। যোগ বিয়োগ পূৰণ সকলো নেওতা মনত থাকিলেহে তুমি অংকবোৰ লগতে কৰিব পাৰিবা। তেতিয়া আৰু অংকক জংক পংক বুলি ভয় খাব নালাগে, চব অংকই কৰিব পাৰিবা। যিমান ডাঙৰ অংক নিদিয়ক কিয় তোমাৰ আগত, তোমাৰ যদি নেওতাকেইখন মুখস্থ থাকে, তুমি লগত উত্তৰ উলিয়াই দিব পাৰিবা।
হয় নেকি দেউতা? তেতিয়াহ'লে মই আগতীয়াকৈ নেওতাকেইখনহে মুখস্থ কৰোঁ। আৰু তুমি শিকাই দিয়া নিয়মকেইটাত অংক কৰিলে খুব সহজ দেউতা, খুব সহজ। মই এনেকৈ কৰিম। সেই দেউতাই থকালৈকে একো কথাই টেনশ্যন নলবি। পঢ়া শুনাৰ পৰা ধৰি যি কথাই নহওক কিয় মোৰ আগত কবি, মই তোৰ প্ৰতিটো প্ৰব্লেমে লগতে ছল্ভ কৰি দিম। মায়া, অ মায়া, যোৱা মাজনী, হাত ভৰিখিনি ধুই আহাগৈ। আজিলৈ হ'ব আৰু পঢ়াখিনি। আবেলি আকৌ পঢ়িবা দেই। মই তোমাৰ ভালপোৱা বস্তুটো বনাইছোঁ নহয়। যোৱা হাত ভৰি ধুই আহি ধুনীয়াকৈ খাই লোৱাহি। অ' মা ৰ'বাচোন, পঢ়ি ভাল লাগিছে, আৰু অকণমান পঢ়োঁ। দেউতাই ইমান ধুনীয়াকৈ বুজাই দিছে। মই দেউতাই এনেকৈ পঢ়ালে তুমি চাবাচোন, অহাবাৰলৈ ৰোল নাম্বাৰ 1 কৰিম। এতিয়া 2হে হৈ আছে, অহাবাৰ মই 1 হৈ যাম। তুমি চাবাচোন। 1 হ'ব লাগিব আকৌ মাজনী। তোৰ কাৰণে মানুহৰ পৰা ইমান অপমান পাইছোঁ, ইমান দুখ পাইছোঁ। সেইবোৰ দুখ বেদনা তই মোক দূৰ কৰিব লাগিব। কি দুখ পালানো মা? মোৰ কাৰণে তোমাক কোনে কি কৈছে? মই দেখোন একো কৰা নাই, কাকো একো জগৰো লগোৱা নাই। আৰু মই তুমি কোৱাৰ পৰা একো দুষ্টই নকৰোঁ। মই ধুনীয়াকৈ থকা হ'লোঁ। কিন্তু একো দুষ্ট নকৰিলেও আইতাই মোক কেলেই ইমান বকি থাকে মই সেইটোহে বুজি নাপাওঁ। এনেই গালি দি থাকে, একো এটা কৰিব নোৱাৰোঁ। ধেত তেৰি, সেইবোৰ কথা কিবা গুৰুত্ব দিব লাগে নেকি? আইতাই আৰু গালি দিবই। আইতাই তোমাক গালি নিদি কাক গালি দিব? লোকৰ ল'ৰা ছোৱালীক গালি দিব নেকি? যিমান গালি পাৰিলেও যি কৰিলেও আইতাই কিন্তু তোমাক বহুত মৰম কৰে মাজনী। তুমি আইতাৰ কথা কেতিয়াও বেয়াকৈ নকবা। আইতাৰ বিষয়ে মনলৈ একো বেয়া ভাৱ নানিবা। এতিয়া বাপেক জীয়েকৰ যদি পঢ়া শুনা হৈছে, তেতিয়াহ'লে শুন, তুমি যোৱা মুখ হাতখিনি ধুই আহাগৈ। পায়সখিনি আকৌ ঠাণ্ডা হৈ গ'লে একেবাৰে গোটা মাৰি যাব, খাবলৈও বেয়া পাবা। যোৱা। কি হৈছে বোৱাৰী? তুমি সেইবোৰ ইমানবোৰ পায়স পাকঘৰত কাৰ কাৰণে বনাই থৈ আহিছা? নহয় মানে মা, মাজনীয়ে পায়স খাই ভাল পায়। আজি 3 দিনমানৰ পৰা কৈ আছে। সেইকাৰণেহে গাখীৰ 2 লিটাৰ আনি পায়স অকণমান বনাইছোঁ। কেইদিনমানৰ পৰা তাই পায়স খাবলৈ মন গৈ আছে। সেইকাৰণে বোলো হেঁপাহ পলুৱাই খাওক। অকল তাইৰ কাৰণে বনোৱা নাই নহয় মা, আপোনালোকৰ কাৰণে বনাইছোঁ, সকলোৰে কাৰণে বনাইছোঁ। তাই পায়স খায়, কি দৰকাৰ পৰিছে কোৱাচোন? ইমানবোৰ টকা এক্সট্ৰাকৈ খৰচ কৰি গাখীৰ কিনি আনি তাইক পায়স বনাই খুওৱাৰ কি প্ৰয়োজন আছে? পঢ়াই দেখাবলৈ আহিছে বাপেকে। তাইক পঢ়াই কি ভাল মানুহ কৰ এনেই দেখিম নহয়। এনেও এদিন লোকৰ ঘৰলৈ উলিয়াইহে দিব লাগিব। যিমান পঢ়াই শুনাই চাকৰি দিয়ালেও তোৰ জীয়ে তোৰ লগত নাথাকে, বুজিছ? তোক লাট মাৰি থৈ গিয়েকৰ ঘৰত যাবগৈ, গিয়েকৰ ঘৰখন ধনী কৰি দিবগৈ। তোক ধনী কৰি নিদিয়ে। সেইকাৰণে একো প্ৰয়োজন নাই। ছোৱালী মানুহক পঢ়োৱা শুনোৱাও প্ৰয়োজন নাই, আৰু ভাল ভাল খোৱা বোৱা দিয়াও প্ৰয়োজন নাই। যেনে তেনে সিহঁতক ডাঙৰ কৰি লোকৰ ঘৰলৈ পঠাই দিব লাগে। এনেও এখন সিহঁতৰ নিজৰ ঘৰ নহয় নহয়। পাছত গৈ লোকৰ ঘৰতহে থাকিবগৈ, লোকৰ ঘৰৰহে কাম বন কৰি দিবগৈ। মা, মই তোমাক বহুত সহ্য কৰিছোঁ আৰু সহ্য নকৰিম কিন্তু। তুমি তাইৰ বিষয়ে এনেকুৱা কথাবোৰ একেবাৰে কৈ নাথাকিবা। তুমি জানানে, আজিকালি তাই বুজি পোৱা হৈছে। তুমি যে তাইক বেয়া পোৱা, এইটো কথা তাই অনুভৱ কৰিব পৰা হৈছে। তাই এতিয়া সৰু হৈ থকা নাই নহয়। তাইক আমি কিমান মিছা কথা কৈ ভুৰা দি ৰাখিম। তুমি মোৰ ছোৱালীজনীক নামাতা যদি নামাতিবা, নোচোৱা যদি নাচাবা। কিন্তু তাইৰ বিষয়ে তুমি বেয়াকৈ এষাৰো নকবা। যদি তাইৰ বিষয়ে আজি পাছত যদি মই কিবা বেয়াকৈ কোৱা শুনিলোঁ, তেতিয়াহ'লে কিন্তু তুমি চাই ল'বা, তোমাক মই নিজৰ মা বুলি পাহৰি যাম। এই গোটেই ঘৰখন তোমাক অকলে এৰি দি থৈ এওঁক লৈ মই মোৰ মাজনীক লৈ ইয়াৰ পৰা গুচি যামগৈ। চিৰ দিনৰ কাৰণে গুচি যামগৈ। তুমি কিন্তু তোমাৰ ল'ৰা বোৱাৰীক হেৰুৱাই পেলাবা। মই কৈ দিছোঁ। তাই যিমানেই ছোৱালী নহওক কিয়, তাইক মই জন্ম দিছোঁ। তাই মোৰ ছোৱালী। তুমি তাইক ইমান বেয়া ব্যৱহাৰ কৰি থকা কি দৰকাৰ পৰিছে? তাইক যদি খুৱাইছোঁ, মই কষ্ট কৰি খুৱাইছোঁ। যদি পিন্ধাইছোঁ, মই কষ্ট কৰি পিন্ধাইছোঁ। তোমাৰ গা পুৰিবলৈ কি দৰকাৰ পৰিছে? আজিয়ে মই লাষ্টবাৰৰ কাৰণে ৱাৰ্ণিং দিছোঁ। আজিৰ পাছত তুমি মোৰ ছোৱালীজনীক যাতে কোনো ধৰণৰ বেয়া কথা নোকোৱা। তই তোৰ জীয়েৰৰ কাৰণে মোক ইমান বেয়া ব্যৱহাৰ কৰিব পাৰিছ? আজিলৈতো তই এনেকুৱা ব্যৱহাৰ মোক কেতিয়াও কৰা নাছিলি। আজি তই মোক এনেকুৱা ব্যৱহাৰ কৰিলি? মা, মইতো আজিহে কৰিছোঁ, কিন্তু তুমি মোৰ ছোৱালীজনীৰ লগত কিমান দিনৰ পৰা কৰি আহিছা? তাই জন্ম হোৱা দিন ধৰি তুমি তাইক অত্যাচাৰেই কৰি আহিছা, বেয়া ব্যৱহাৰেই কৰি আহিছা। সদায় সাৰো অভিশাপ দি থাকা। মই এনেকৈ সহ্য কৰিব নোৱাৰোঁ নহয়। কিমান সহ্য কৰিম? সঁচাকৈ মা, আপুনি এবাৰ অনুভৱ কৰকচোন। আপুনি মোৰ ছোৱালীজনীক যিমান অভিশাপ দিছে, সেইবোৰ যদি এদিনলৈও ফলিয়ায়, তেতিয়া কি হ'ব বাৰু? আপুনি পাৰিবনে? আপুনি আপোনাৰ সন্তানক এনেকৈ অভিশাপ দি হেৰুৱাবলৈ পাৰিবনে? আপোনাৰ সহ্য হ'বনে? কিন্তু আমি মানুহ হ'লে আপোনাৰ মুখলৈ চাই আমি একো নোকোৱাকৈ আছোঁ ইমান দিনে। মই মোৰ সন্তানক হেৰুৱাব নিবিচাৰোঁ মা। আপুনি আৰু তাইক একো অভিশাপ নিদিব, একো অভিশাপ নিদিব। আপুনিও ভালে থাকক, তাইও ভালে থাকক, আমিও ভালে থাকোঁ, গোটেই ঘৰখন ভালে থাকক। মই সেইটোৱে কামনা কৰোঁ। হয় দিয়া, মোৰ ডাঙৰ ভুল হৈ গ'ল। মই ছোৱালীজনীক এনেই বহুত অভিশাপ দিলোঁ। লোকৰ নাতিনীয়েকহঁতে আইতাইহঁতক লগত ফুৰিবলৈ আহিলে বা আইতাইহঁতক মৰম কৰা দেখিলে মোৰ বুকুখন একেবাৰে ফাটি যায়। মোৰো মন যায় মোৰ নাতিজনীয়ে মোকো তেনেকৈ মৰম কৰক। কিন্তু মোৰ অভ্যাস হৈ গ'ল। তাই জন্ম হোৱা দিন ধৰি তাইক তেনেকৈ অত্যাচাৰ কৰি কৰি মোৰ কিবা অভ্যাসত পৰিণত হৈ গৈছিল। মই দেখোন তাইক মৰম কৰোঁ বুলি ভাবিলেও কৰিব নোৱাৰোঁ। বোৱাৰী, তুমি মোক বেয়া নাপাবা। তাই ছোৱালী হ'লেও ল'ৰা হ'লেও তোমাৰ সন্তান, মোৰ নাতি। মই মানি লওঁতে অকণমান পলম হ'ল।
মাজনী অ' মায়া মাজনী আহা মোৰ কোলালে আহা মই আজি তোমাক হেঁপাহ পলুৱে কোচত ল'ম হেঁপাহ পলুৱে মৰম কৰিম আইতা তুমি মোৰ লগত খেলিবানে আইতা মোৰ লগৰবোৰক দেখোঁ চবেই আইতাকৰ লগত খেলে আকৌ ফুৰিবলৈও যায় তুমি মোক নিবানে তোমাৰ লগত আৰু তুমি ভাত খাওঁতে মোকো কাষতে বহাই লৈ খোৱাবানে আইতা খোৱা মাজনী তোক মই বুকুতে লৈ খোৱা তোক মই বহুত ভাল পাওঁ মোৰ বুকুৰ মাজলৈ যোৱা মা যোৱা আইতাই তোমাক মাতিছে আইতা অ' মোৰ মাজনী হেৰা তুমি এতিয়া ভেবা লাগি চাই থাকিব নালাগে সিহঁত আইতাক নাতিনিয়েক আজিৰ পৰা মিল হ'ল আৰু যোৱা আজিৰ পৰা আমিহে বেয়া হ'ম যেন পাওঁ তুমি এতিয়া পায়সখিনি বাতিয়ে বাতিয়ে ভগাই নাগৈ আমি একেলগে বহি পায়স খাওঁ যোৱা হয় দিয়া এইটো দৃশ্য চাবলৈ বহুত দিনৰ পৰা মোৰ চকুযোৰে বাট চাই আছিল আজি আমি বহুত ফূৰ্তি কৰিম মই তোমাক ভূতৰ সাধু শুনাম দানৱৰ সাধু ঠিক আছে আইতা